আনে তোমাক সেই শেষ চিতাজুৰিবোৰলৈ অপেক্ষা কৰিব যিদিনা তুমি জ্বলি শেষ হ'বা। সেইদিনা তোমাৰ ভাই ভনী বন্ধু ল'ৰা ছোৱালী এই সকলোবোৰে অলপ সময়ৰ বাবে তোমাক মৃত্যুৰ ঠাইত তোমাক কামনা কৰি ঘৰলৈ আহি পেলাব। কেইদিনমান মানুহৰ মনত দুখ লাগিব, ই বহুত ভাল আছিল, ভাল কাম কৰিছিল, আৰু কিছুমানে ক'ব ই এনেকুৱা ই তেনেকুৱা। তোমাৰ কথা বেছিদিন কোনোৱে নকয়, কাৰণ ভাল হ'লো বেয়া হ'লো যি গ'ল গ'ল আৰু উভতি নাহে। চ' ৱেইট কৰি কি লাভ? বছ তোমাৰ কাহিনী ইয়াতে শেষ হ'ব। তুমি ওপৰত থাকি বুজিবা যে মই যেতিয়া আছিলোঁ মোৰ লগত সকলো আছিল, মোৰ কাম আহিছিল, যেতিয়া আজি নাই সকলোবোৰ একেদৰে চলি আছে। মনত ভাবিবা যে মই কি সেই সকলোৰ বাবেহে পৃথিৱীত জন্ম লৈছিলোঁ নেকি? তোমাৰ বহুত কথা ক'ব মন যাব, কিন্তু যিমান জোৰ জোৰ কৰি চিঞৰিলো তোমাৰ কথা কোনো নুশুনিব। তুমি আকৌ আহি পুনৰ জীৱন ল'ব বিচাৰিবা, কিন্তু জীৱনটো বুজিবা যে জীয়াই থকা অৰ্থ কি। তোমাৰ অনুভৱ হ'ব যে তোমাৰ ওচৰে পাজৰে কি আছিল, কি চলিছিল, চব পাহৰিব। মনত প্ৰশ্ন হ'ব যে জীৱনত কিয় মই একো কৰিব নোৱাৰিলোঁ, কিয় জীৱনত গাড়ী কিনিব নোৱাৰিলোঁ, কিয় জীৱনত ঘৰ বনাব নোৱাৰিলোঁ, কিয় মই ল'ৰা ভাল শিক্ষা দিব নোৱাৰিলোঁ, কিয় মই কৰোড়পতি এটা বিজনেছ কৰিব নোৱাৰিলোঁ, কিয় তোমাৰ জীৱনৰ সপোন হৈয়ে ৰৈ গ'ল। ইমানবোৰ নোহোৱাৰ পিছত এটাই বুজিবা যে পিছৰ জীৱনত মই সময় কেতিয়াও খৰচ নকৰোঁ। তুমি ভাবিবা যে আৰু 2 মিনিট পোৱা হ'লে ল'ৰাজনৰ লগত ভালকৈ খেলিলোঁ হয়, মোৰ ল'ৰাৰ ছোৱালী ভাল বেলেগৰ লগত ভালকৈ বিয়া দিলোঁ হয়, নিজৰ মাক মোৰ ভুলৰ ক্ষমা খুজিলোঁ হয়, দেউতাক সহায় কৰিলোঁ হয়, মোৰ হাতত 24 ঘণ্টা আছিল, 52 সপ্তাহ আছিল, কিমান বছৰ আছিল, কিন্তু মই কিমান সময় খৰচ কৰিলোঁ। মায়ে উঠাই ভাগৰি পৰি যায়, ৰাতি দেৰিলৈকে পঢ়াৰ বাহানা বনাই ৰাতিপুৱা 8টালৈ শুই দিছিলোঁ। সেই সময়ত পঢ়া নাছিলোঁ, ফটো এডিট কৰিছিলোঁ, হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম চলাই চিনেমা চাই ৰাতি পঢ়াৰ নামত কিমান সময় খৰচ কৰিছিলোঁ। যেতিয়া মাৰ ফোন আহে তেতিয়া মোবাইলত বিজি আছিলোঁ, আৰু ৰাতি GFO মিছ কল দি দেখুৱাব বিচাৰিছিলোঁ যে মই ৰাতি কল বেক কৰিছিলোঁ। যিটো সময়ত নিজৰ কৰ্তব্য নকৰি মোবাইলৰ সময়ত খৰচ কৰি বিজি আছিলা, তুমি যিমান সময়ে দেৰিকৈ উঠিছিলা সেই সময়বোৰ মিলালে এটা দিন হয়, সেই দিনবিলাক মিলি মাহ হয়, মাহ হৈ কিমান বছৰ হয়, বাট সকলোবোৰ শেষ। মৰাৰ পিছত 1 ছেকেণ্ড 1 মাইক্ৰ' ছেকেণ্ড নোপোৱা, কাৰণ কিমান বছৰ আগতে পাইছিলা। থেংকছ গড একো নাই, কাৰণ তুমি এতিয়া মৰা নাই, তোমাৰ সময় আছে, সপোন এতিয়াও পূৰণ হোৱা নাই। তোমাৰ ঘৰৰ সকলো আজিও ভাল মানুহ হ'ব বুলি আশা কৰি আছে। জীৱনত এইটোৱে কৰা যিটো কষ্টৰ মাজেৰে গৈ এজন জীৱনত ভাল মানুহ হোৱা, এনেকুৱা হোৱা যাতে আনে তোমাৰ কাহিনী শুনি চকুৰ পানী উলিয়াব, মটিভেট হ'ব। এইসকলৰ বাবেই হোৱা যিসকলে তোমাক এটা সময়ত ইগন'ৰ কৰিছিল। তেতিয়া তোমাৰ মনত সেই সকলৰ বাবে কোনো ভাৱ নাথাকিব। এলাৰ্ম মানুহে কিয় ব্যৱহাৰ কৰে? যদি তুমি ৰাতি এলাৰ্ম দি থোৱা, মই ৰাতিপুৱা 4 বজাত উঠিম, ৰাতিপুৱা 3 বজাত উঠিম, ঠিক 3 বজাত তোমাৰ এলাৰ্ম বাজে, 3 বজাত এলাৰ্ম বজাৰ আধা ঘণ্টাৰ পিছত যদি তুমি সাৰ পোৱা, তুমি তেতিয়া নিজেই গম পাবা যে মই জীৱনত অকল জীয়াই আছোঁ। যদি তুমি এলাৰ্ম নবজাৰ আগত উঠি এলাৰ্ম বন্ধ কৰি নিজৰ কৰ্তব্য কৰা, তেতিয়া বুজিবা যে তুমি জীৱনত ছাকচেছ হ'বলৈ গৈ আছা। যদি তুমি 12 ঘণ্টা শুৱা, আধা জীৱন মৰা মানুহ নিচিনা হ'বা। যদি সময় নষ্ট কৰিবলৈ জন্ম লৈছা, তেতিয়াহ'লে জীৱনত ছাকচেছ শব্দটো বিচাৰি নাপাবা। পাৰিবা, উঠা, কষ্ট কৰা, নোৱাৰা কাম একো নাই, সময় থাকোঁতে কৰা, নহ'লে জীৱনটো এনেকৈয়ে শেষ হ'ব। নিজৰ সফলতা মৃত্যুৰ আগলৈকে লৈ যোৱা, সফলতা এটা কাহিনী লিখি যোৱা, যিটো জীৱনত কৰিব লগা আছে কৰি লোৱা। কমচে কম ৰাতিপুৱা সোনকালে উঠিবলৈ শিকা। যদি তুমি কৰিব বিচাৰা, কৰিব পাৰিবা। ইউ কেন ডু ইট, ইউ কেন নেভাৰ মেনেজ ইয়ৰ টাইম। শেষত এটা কথাই ক'ব বিচাৰিছোঁ, পিছত নপস্তাও বুলি ভাবিছা, তেনেহ'লে সময় থাকোঁতে সঠিক কাম সঠিক সময়ত কৰা, চাবা এদিন নিজে এদিন ভাল মানুহ হ'বা।